feel just like a rock star. আমি যাই আছোঁ এতিয়া হাবিৰ মাজত চাই থাকোঁ ভিডিঅ'টো একেলগে আৰু এইখিনি পৰা চাগে মাটি ৰাস্তা আমি যাই আছোঁ এইখিনি পৰা মানে এনেকুৱা ডাঙৰ জংঘল বে বহুত ডাঙৰ ইয়াত মানে হাতী থাকে আমি যাতে হাতী লাগ নাপালে ভাল হয় ঠিকতো নাই কি ইচ্ছা হাতী পাব পাৰোঁ আৰু মানে আৰু আমি এনেকৈ যাই আছোঁ আমি আৰু যাই আছোঁ চাইকেল চলাই আমাৰ লগত আছে 7-8জন মান 7-8জন মানে হ'ব পাৰে আমি যাই আছোঁ চাইকেল লৈ যাই আছোঁ আৰু মানে এনেকৈ আমি খৰি যাই থাকিব লাগিব আৰু এইখিনিৰ পৰা একদম বেয়া ৰাস্তা এই হাতীৰ খোজ আমাৰ আগত আছে দিশৰ ভাই একদম এইয়া পিছত আহি আছে দুনিয়াৰ চলি এইখিনি গৈতো বম বেয়া হৈছে কি একদম এইখিনি বিল আগতে ৰাস্তা আছিল চাগে ৰাস্তাটো খুন্দি দিছে গুৱাহাটী গাড়ী যাব নোৱাৰা কৰিছে গলি যাব পাৰে আকৌ বম ডাঙৰ হাবিৰ মাজত এইখান মাজতাৰী বুলি কোৱা হয় এইটো জংঘলটো আৰু বিলৰে হয় আৰু এইপিনে আমি গেলে পিকনিক খোৱা দেখা পাম চাগে পিকনিক খোৱা দেখা পাম কেনেকুৱা বম বিয়াইছে ইয়াতে হাতী গাঁৱতে ইয়াতে কোকৰ ঘাটত আৰু আমাৰ পিছত আহি আছে দুনিয়াৰ লাইন লাগি আমি এনেকৈ যাই থাকিব লাগিব কি মজা চাইকেলত উঠি ল'লোঁ আৰু যাই আছোঁ আমি আমাৰ আগত আছে দিশৰ ভাই আমি দুটা আগত কেনেবাকৈ যদি হাতী ওলাই আকৌ চাইকেল টাইকেল এৰি দি কিনে দৌৰিব লাগিব আজি ন হাতী নলালে ভাল হয় আমি আৰু যাই আছোঁ ইয়াৰ লগত আমাৰ পিছত আছে বহুত দূৰত হৈ থাকে মই আহি আছে আমাৰ পিছে আহি আছে কিন্তু আমি এতিয়া দিশৰ ভাইৰ লগত আগত যাই আছোঁ জেগাবিলাক কিন্তু ডাঙৰ বম ডাঙৰ কাৰোবাৰ আহিছে আহিব চান্দবী বহুত পিছত আছে তাতে আমি বহুত আগত আছোঁ দুটাই বা টিকৰ ভাই কি জোৰ চাইকেল চলাইছে ময়ো চলাওঁ আৰু বাপি কি জোৰ বা কি জোৰ চলাইছে ময়ো চলাইছোঁ জোৰ কি আৰু সি বাপে হাতী ভয় কৰা নাই আগত যাই আছে সি ময়ো যাওঁ ইয়াৰ পৰা জোৰ কি চাই থাকা ভিডিঅ'টো আৰু এইগিলা হাতী একদম গাছ বাগৰাইছে একদম চাৰি চিকিয়া আহিবই নোৱাৰিব মুঠতে 2 চিকিয়া চাইকেল আৰু বাইক আহিব পাৰে কিবা এটা কৰি হ'লে আৰু এইখিনি কোৱা যাতে বেয়া হৈছিল না ৰাস্তাটো আমাৰ আগত আছে দিশৰ ভাই বম যাই আছে এইগিলা এইখিনি বম হাতী থাকে কিন্তু আজি হাতী নাই চাগে হাতীকেইটা পাহাৰত দিছে ভাই ঠিক নাই অলপমান আন্ধাৰ হ'লেও দেখা দিব পাৰে খাবা হাতী আৰু আমি ইয়াৰ পৰা সোনকালে যাম আৰু যাই আছোঁ পালোঁ আৰু টিখৰ ভাই হয়তো আগতে মানুহগিলা আহি আছে মাথতে ৰাস্তাটো বেলেগতে হ'ল সেইকাৰণে তহাঁতি বেছি আপ ডাউন হৈছে মানুহটো শ্বৰ্টকাটিং হয় উহাদি আহিলে তাৰমানে বহুত খুৰা হয় সেইকাৰণে উহাদি নাহে আৰু আজিকালি আগতে উহাদিনা আহিছিল উহাদি মানে আমি আহিছিলোঁ আগতে চান্দবী চাবলৈ এতিয়া আৰু ৰাস্তা উহাদি পাকা হ'ল সেইকাৰণে উহাদি নাহে আৰু মই কি বিয়া হৈছে বে আগত জৈ একদম বিয়া হৈছে এইগিলা হাতী একদম হেৰি কৰিছে মানে ঠেঙনি কিবা বোন চোন খুলিছে আকৌ এই আমাৰ পিছত আহি আছে লগগীতা আৰু এইখিনি এটা গাছ বাগৰাইছে এইগিলা ৰাস্তা একদম ব্লক কৰিছে আমি কিবা গোটাই ক'ৰবাত যোৱাহে যেন সি লাগি আছে একদম বম ডাঙৰ আৰু জংঘলখন হয় না সেইকাৰণে মুঠতে মানুহ ইপানৰ পৰা সিপানে মাতিলে শুনাই নাপাবে একদম মাজত যদি থকা ইপানে যদি মাতা সিপানে মাতা কাকো শুনাই নাপাবে মানুহৰ মাত এনেকুৱা ডাঙৰ জংঘল এইখন আমি যাই আছোঁ হাতী লগ নাপালে হ'ল যি নহওক
চাইকেল চলাই আছো আৰু কিবা এটা কৰি। আৰু এইখন বিল হয়। আমি আহি পালো আৰু বিল। আমি আস্তে আস্তে কি দেখা দি আছে আৰু বিল গিলা আমি যাই আছো। এই সাইকেল চলাই যাই আছো। ভাইয়া অকলে জলদি আহি যা। আৰু আমি কি যাই আছো তীখৰ ভাইৰ লগতে আমি কিন্তু আগত যাই আছো। কিন্তু আগত হাতী ওলালে কিন্তু আমি দুটাই দেখা পাম আৰু দুটাই দাউৰিম। ভাল দাউৰা দিব লাগিব। আমি যাই আছো। একদম বম জোরে সাইকেল চলাইছো। কৈ হোৱা নাই পাবলৈ পাম আকৌ দেখা দি আছে। এইগিলা তাৰমানে জংঘল চৰছে অলপমান আগতে এইগিলা দেখা দিছে আৰু যাই আছো। দূৰ আছে অলপমান আৰু বাবা, বহুত দূৰ নহয়, বহুত ডাঙৰ হয় জংঘলখন। আৰু এইটো চাই থাকক আৰু নোহোৱাকৈ এটা মজাই লাগছে কিন্তু জংঘলৰ মাজত আহি কিনে লগ লাগি কিনে। আৰু এনেকৈ লগ লাগি কিনে ঘূৰি ফুৰিলে অলপমান ভাল লাগে। আৰু বেলেগ চাইড ডাঙৰ জংঘলত যাব মন আছে। অলপ দৌৰি দৌৰি যাবা যেনে ৰাণী খামাৰ উকিয়াম যাব বিৰাট ইচ্ছা আছে মোৰ। যোৱা নাই একবাৰো। আৰু গেলে যাম, লগ লাগি কিনে যাম চলিগিলাৰ লগতে। আৰু চাইকেল লৈ যাম আমি। ইমান গাড়ী নাই আমাৰ। গাড়ী থাকিলে গাড়ী নিয়ে ন, চাইকেল লৈ যাই তাৰ কিবা মজা লাগে। আৰু আমি আহি পালোঁ আৰু দেখা দিছে বিলখান এইখান। আৰু আমি পাই গ'লো আৰু বহুত দিনৰ মূৰত আজি আহিলোঁ। 1 বছৰমান হ'ল চাগে নাহা। সেইকাৰণে বেৰাই আহিছোঁ আমি। আৰু সিপানে পিকনিক খাই আছে আগত। কি ডাঙৰ বিল বে। ইয়াতে গাঁও উঠিলে কিন্তু মজা লাগে। নাও লৈ কিনে গাঁও উঠিলে কিন্তু মজা লাগে। এনেই উফুঙাই ওপৰতে এনে বেংগিলামৰ দৰে উফুঙি থকাৰ দৰে লাগে। আৰু আমি আহি পাই গ'লোঁ চান্দুবি। আগতে আমি হয়দিনে গৈছিলোঁ মেলা চাবলৈ। আজিকালি মেলা নাচাওঁ, অলপ বেলেগত দিছে ৰাস্তাটো অলপমান পাহাৰৰ পক্ষে হৈছে। তো সেইদিনে যাম। সেইদিন ইমান এটা মানুহ নাহে। মানুহ নাহাৰ কাৰণে অলপ জংঘল হৈছে। এইগিলা আগতে চাফা আছিল, এতিয়া কালি জংঘল হৈ গৈছে একদম। ইয়াতে মানুহবিলাক আহি কিনে বা গাছ চাছ বা সৰচ ফুল চুল কিনে ৰুই দিছে, কিন্তু এতিয়া নাই আৰু জংঘল হৈ গৈছে। বিলখান এইপানে ধাবা আৰু এইপানে পিকনিক খাই আছে একদম। এইপানে ঘৰ আছে, গৃহস্থী ঘৰ। আৰু বাছৰে দুনিয়া আৰু এইটো আমাৰ থেমা পাই কি দিছে, তাৰ বেৰেক নাই কিন্তু ডাইৰেক্ট দিছে সি মৰণ আছে। আৰু এইগিলা আমাৰ লগ। আজি আমি আহি গৈছোঁ চান্দুবি। ঠাণ্ডাত মানুহ বে দুনিয়াৰ মানুহ চাই ভিডিঅ' মই দুখাই আছে একেলগে। আমার মানুষ বে আর মজা লাগা করেছে খাবারটা। মানুহ দুনিয়ার হয়েছে বে ইচ্ছা না কি দুনিয়া মানুহ দুনিয়া বাঁচাইছে। আৰু এখানেও 20-30 জন মানকে মানুহ উঠছে, তামান মানুহ হৈ আছে। একদম মজা লাগি আছে কিন্তু চাবা।